হে গাইজ গুড ইভিনিং। অকস্মাত ভিডিঅ'টো বনাব লগা হ'ল, মানে ব্লগ বনোৱাৰ একদম মাৰি নাছিল মুড। মানে কি হ'ল, আহি থাকোঁতে কি হ'ল, হঠাৎ মোৰ মানে কিবা এটা ইঞ্জিনৰ পৰা আৱাজ আহিল। ভাবলোঁ কি হ'ল, তাৰপিছত চিন্তা কৰি ডাইৰেক্ট চালোঁ। চাই ইঞ্জিনৰ নটটো মানে কি হৈছে, পূৰা ঢিলা হৈ গৈছে, মানে ইঞ্জিনটো ডাউন হ'ব অৱস্থা। তাৰপৰা ডাইৰেক্ট আহি গ'লোঁ মেকানিক দেখালোঁ। তাতে গোটাই একফালৰ পৰা খুলিছে। খুলিলে চাই কিনে মোক কয় নহয়, ইঞ্জিনৰ নাট পূৰা খতমেই, মানে খুলি যাব বাকী আৰু। মানে কি হৈছে এইকেইদিন, মানে মই গাড়ীখন চলোৱা নাই একচুৱেলি, বাকী ভাইটি মানে চলাই আছিল। ইও ধৰ এনেকুৱা ইমান নাজানে। মানে আজি এটা সাংঘাতিক এক্সিডেণ্টৰ পৰা বাচিছোঁ দে গাইজ। ইঞ্জিনৰ নট মানে গাইজ আপোনালোকে বুজি পোৱাত অসুবিধা হৈছে কিজানি, মই ভালকৈ বুজি দিওঁ। ইঞ্জিনৰ নট মানে যিকেইটা নাটে মানে ইঞ্জিনটো ধৰি ৰাখে। মই আপোনালোক দেখাই দিছোঁ এক ছেকেণ্ড। এইটোৱে যিডাল কিকডালৰ কাষেদি যোৱা এইটো নাটটো যি আছে, এইটো নাটটো মানে ঢিলা হৈ গৈছে। ইঞ্জিনটো যিটো ধৰি ৰখা নাট আৰু মানে সেই নাটটো ঢিলা হৈ গৈছে। দে কিবা এটা কপাল ভাল আছিল। বাকী মানে এয়াৰ ফিল্টাৰটো বহুত বেয়া আছিল। এয়াৰ ফিল্টাৰটো একেবাৰে চেঞ্জে কৰি দিলোঁ। তাৰপিছত ভাবছিলোঁ মবিলো চেঞ্জ কৰিম, কিন্তু মবিলটো চেঞ্জ নকৰিলোঁ। মবিলটো ভালকৈ চাব দিলোঁ মেকানিক, সি ক'লে মবিল ঠিকে চলাব পাৰিবি। যিয়ে নহওক গাইজ, মবিলটোৰ বহুত দাম, 500 টকা ল'ব লিটাৰ। সেইকাৰণে আৰু মবিলটো চেঞ্জ নকৰি এয়াৰ ফিল্টাৰটো চেঞ্জ কৰিলোঁ। ইয়াৰ ফলত দামো চাওক না গাইজ, বাপৰে কিমান আছে, 67 নে 8 আছে। কি কবি বস্তুৰ দাম মানে। বাকী মেকানিক আৰু ভালকৈ বাকী যিখিনি বেলেগ বাকী যিমান প্ৰব্লেম আমি চবখিনি চাই কিনে ভাল টিপটপ কৰি দিলে। মানুহ যে কয় গাইজ, বেয়া সময় কেতিয়া একো নক'ব নোৱাৰে। মোৰো মানে এনেকুৱা হৈছিল দে। বেয়া সময় মোৰ এটা আছিল, যেনেকুৱা ধৰ মাথাত ইচ্ছা কৰি বেয়া সময় এটা গ'ল। এনেকুৱা বাইকৰ পৰাও কিবা এটা আছিল কিজানি। যিয়ে নহওক কম হেৰিত মানে গম পালোঁ। এতিয়া কমপ্লিট হ'ল প্ৰব্লেমটো। আহিল ৰাজীৱদাৰ দুখন মই কথা পাতিলোঁ। সি ইউটিউবটো দেখালে। মই ক'লোঁ ৰহ, মোৰে ইউটিউব চেনেল উঠি গৈছে, মইতো কি চল্ভ কৰিমেই। তাক আৰু বাকীখিনি কথা বুজাই দিলোঁ। আৰু বাকী আকৌ মেইন আছিল মোৰ কি, টায়াৰটো হাৱা যায় যে, টায়াৰটো অলপ চেক কৰিব দিলোঁ। লাষ্টতে গাইজ আহি পালোঁ ঘৰত আৰু ভাত চাত খাই ৰেষ্ট চেষ্ট লৈ অলপ মোবাইলটো চাৰ্জ দিয়া, মানে কি হৈছে দিনটো লাইন নাছিল কাৰণে মোবাইলটো চাৰ্জ দিব পৰা নাছিলোঁ। এতিয়া মোবাইলটো চাৰ্জ দিলোঁ গাইজ। দিয়া বাই বাই, নেক্সট এটা ব্লগত লগ পাই আছোঁ।